বন্ধুসকল, পুনৰ আন এটি ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। যিসকল লোকে মোৰ চেনেলটো বিপুলনাথ আছাম চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, তেওঁলোকক মই মোৰ এই চেনেলটো ছাবস্ক্ৰাইব লগতে শ্বেয়াৰ আৰু লাইক কৰিবলৈ অনুৰোধ জনাইছোঁ। আহক আজিৰ এই ভিডিঅ'টো আৰম্ভ কৰোঁ। যোৱাকালি অসম চৰকাৰৰ কেবিনেটত কেইটামান গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা হৈছিল আৰু সেই সিদ্ধান্তবিলাক কিনো আছিল সেই সম্পৰ্কে মই আজি এই ভিডিঅ'টোত আলোচনা কৰিম। আমাৰ যি কৰোনা মহামাৰীয়ে সমগ্ৰ বিশ্বত দেখা দিছে, তাৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰে কেইখনমান আঁচনি প্ৰস্তুত কৰিছে, যাৰ দ্বাৰা এই লকডাউনৰ সময়ত ঘৰতে সোমাই থকা কৃষকসকল, দুখীয়া লোকসকল যাতে উপকৃত হ'ব পাৰে, লগতে অন্যান্য সকলো জনসাধাৰণ যাতে উপকৃত হ'ব পাৰে তাৰ বাবে কেইটামান আঁচনি যোৱাকালি ঘোষণা কৰিছে আৰু সেই আঁচনিসমূহ অহাকালিৰ পৰা অৰ্থাৎ 1 এপ্ৰিলৰ পৰা তেওঁলোকে কাৰ্যকৰী কৰিব। প্ৰথম এটা সিদ্ধান্ত লৈছিলে, যিবিলাক BPL কাৰ্ড থকা লোক তেওঁলোকক অহা 1 এপ্ৰিলৰ পৰা এটকীয়া চাউলটো সম্পূৰ্ণ বিনামূলীয়াকৈ যোগান ধৰা হ'ব আৰু অসমত এই এটকীয়া চাউল বিনামূলীয়াকৈ লাভ কৰিব প্ৰায় 58 লাখ লোকে। গতিকে চৰকাৰৰ এই সিদ্ধান্তক মই স্বাগতম জনাইছোঁ। অনাগত দিনত যাতে চৰকাৰে আমাৰ দৰিদ্ৰ সীমাৰেখাৰ তলত থকা লোকসকলক এনেদৰে এই লকডাউনৰ সময়ত বিভিন্ন ধৰণৰ সহায় সহযোগ কৰিবলৈ তেওঁলোকক উৎসাহ উদ্দীপনা প্ৰেৰণ কৰে বা দিয়ে। দ্বিতীয়তে দিছিলে, প্ৰায় 2.5 লাখ কৃষকক মাহে 6,000 টকাকৈ এবছৰৰ বাবে 6,000 টকাকৈ তেওঁলোকে দিম বুলি ঘোষণা কৰিছে আৰু এপ্ৰিল মাহৰ প্ৰথম সপ্তাহতে এইটো তেওঁলোকে লাভ কৰিব। তাৰপিছত দিছে গাখীৰ আৰু অত্যাৱশ্যকীয় যিবিলাক সা সামগ্ৰী আছে, যেনে শাক পাচলি, দাইল, চাউল, এইবিলাক চৰকাৰে যোগান ধৰিব নিজাববীয়াকৈ। ইয়াৰ পিছতে যিবিলাক আগতে বৃদ্ধ পেঞ্চন পাইছিলে তেওঁলোকো লাভ কৰিব, অৰ্থাৎ এপ্ৰিল মাহতেই তেওঁলোকক মাহেকত 1,000কৈ একেলগে 4 মাহৰ বাবে অৰ্থাৎ 4,000 টকাকৈ তেওঁলোকক প্ৰদান কৰিব এই এপ্ৰিল মাহতে। আৰু ইয়াৰ পিছতে যিবিলাক ব্যক্তিৰ ৰেচন কাৰ্ড নাই তেওঁলোকক মাহে এই 3 মাহৰ বাবে 1,000কৈ মুঠ 3,000 টকা দিব বুলি চৰকাৰে ঘোষণা কৰিছে। গতিকে এই কৰোনা ভাইৰাছৰ সময়ত চৰকাৰে লোৱা পদক্ষেপক মই স্বাগতম জনাইছোঁ। আপোনালোকে পাৰ্যমানে যি পাৰে সহায় কৰিব আৰু ঘৰতে সোমাই থাকিব, নিজে সুৰক্ষিত হৈ থাকক, দেশক বচাওক। এই সময়ত বিভিন্ন ব্যক্তিয়ে লকডাউনৰ সময়তো মদ খোৱা, জুৱা খেলা, তাছ খেলা, বিভিন্ন ধৰণৰ কাম, মাছ মাংস খোৱা, যেন তেওঁলোকক দেখি অনুভৱ হয় যেন তেওঁলোকে জীৱনত মাছ মাংস কেতিয়াও খায়েই পোৱা নাই। গতিকে এইবিলাক নকৰিব। আমাৰ অসমখন বাচি থাকিলে আপোনালোকে বা আমি ভালদৰে এই অসমখনত জীয়াই থাকিব পাৰিম। গতিকে সমূহ ৰাইজক মই বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ, দিনে যিমান পাৰে হাতখন চাবোনেৰে ধুৱক। যদি বাহিৰত গৈছে আহিয়ে শৰীৰৰ সম্পূৰ্ণ কাপোৰ কানি ভালদৰে ধুই মেলি বাচনত তিয়াই থৈ দিয়ক। লগতে প্ৰত্যেক দিনাই ঠাণ্ডা পানী কেতিয়াও নাখাব, গৰম পানী খাব। পাৰে যদি গৰম পানীৰ ভাপ মুখত ল'ব, তেতিয়াহ'লে আমাৰ কাহ চৰ্দি এইবিলাক হোৱাৰ পৰা আমি বাচি থাকিম। গতিকে এইখিনিয়ে মোৰ ক'বলগীয়া। শেষত পুনৰ কওঁ, যিসকল ব্যক্তিয়ে মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকক মই মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বলৈ অনুৰোধ জনাইছোঁ। জয় আই অসম। ধন্যবাদ।